নমস্কাৰ বন্ধুসকল, মই অঘাতং আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল দি অঘাতং ব্লগ। আজি এপিছ'ড নম্বৰ 2, বৰ্তমান মাজুলী এপিছ'ড নম্বৰ 2। বৰ্তমান এইটো এপিছ'ডত গোটেই মাজুলী সত্ৰবিলাক চাম। আমি আপোনালোককো দেশলৈ লৈ যাম। ব'লক মোৰ লগত থাকক আৰু ধুনীয়াকৈ ভিডিঅ'টো এনজয় কৰক। গোটেই মানে যিমান পাৰোঁ সিমানখিনি সত্ৰ আজি চাম আপোনালোকক। ব'লক দেখুৱাম আজি। আমি বৰ্তমান এইখনত আছোঁ। এইখন বাছত আছোঁ। আমাৰ ছুপাৰ এখন আছিলে নাইট ছুপাৰ। দিছে কি ধুনীয়া ভিউ এইফালে মজাকৈ এইখিনি ঘৰ এটা আছে। মাজুলীত ৰখি আছোঁ আৰু ইয়াতে বহি আছোঁ। এইখন বাছ চেঞ্জ কৰি পেলাই আন এখন বাছ লৈ পেলাই মানে যাম। এইখন হ'ল ছুপাৰ, এখন য'তে নোসোমাই আল্ট্ৰা এখন লৈ পেলাই যাম আৰু গোটেই ঘৰবিলাক চাম। ব'লক দেখা যাওক কি হয়। আমাৰ লগত থাকক আৰু ভিডিঅ'টো এনজয় কৰক। ব'লক। আজি বেছি লৈছে লগ পাই এইফালে গৈ বৰ্তমান আউনীআটী সত্ৰৰ পৰা আহিছোঁ। চাই পেলাই আহিছোঁ। চাহখন নোসোমালোঁ, পিছত সোমাব লাগিব। এতিয়া গৈছোঁ দক্ষিণপাট সত্ৰ। দক্ষিণপাট সত্ৰৰ গোটেইখিনি দেখুৱাম বাৰু। ব'লক আমাৰ লগত। এতিয়া গৈছোঁ দক্ষিণপাট সত্ৰ। আৰামছে গৈ প্ৰথম ষ্টাৰ্ট কৰিছোঁ দক্ষিণপাট সত্ৰৰ পৰা। ব'লক। দক্ষিণপাট সত্ৰ মই আজিলৈকে দেখা নাই। মই মাজুলী অহাও নাই আজিলৈকে। কি হয় নাজানো। বাছত বহি আছোঁ। পূৰা চাওক, পূৰা ট্ৰেডিশ্যনেল আমাৰ অসমীয়াৰ ধুতি চুৰিয়া। ইয়াত ধুতি, তাৰপৰা ইয়াৰ কুৰ্তা, পাঞ্জাবী চাৰ্ট, এই গামোচা, একদম পূৰা ট্ৰেডিশ্যনেল হৈ পেলাই বিন্দাছ গৈ আছোঁ। লোকে কি কয় কি নকয় নাজানো। মোৰ নিজৰ ট্ৰেডিশ্যনেল ড্ৰেছযোৰ মই কি নে কি কয়, মই বিন্দাছ এনেকৈয়ে ঘূৰিম। মাজুলী মই অথনি লং পেণ্ট পিন্ধি আহিছিলোঁ, কিন্তু আধা বজাতে সম্পূৰ্ণ সলাই পেলাই এতিয়া নতুনকৈ আমাৰ ট্ৰেডিশ্যনেল ড্ৰেছলৈ আহিছোঁ। কোনে কি ভাবে কোনো আপত্তি নাই, কিন্তু এনেকৈয়ে ঘূৰিম মাজুলী। ট্ৰাই কৰিম কিমানটো ঘূৰিব পাৰোঁ, মানে এনেকৈ কিমান ঘূৰিব পাৰোঁ। যদি কমফৰ্টেবল নিচিনা নালাগে তেতিয়াহ'লে যদি দৌৰা ধপৰা বেছি হয় তেতিয়াতো এইযোৰততো নোৱাৰি। সেইকাৰণে সলাই দিম আৰু। ব'লক এতিয়া পাইছোঁ দক্ষিণপাট সত্ৰ। ডাইৰেক্ট দক্ষিণপাট সত্ৰ লগ পাম। ইয়াত কিন্তু এটা কথা পূৰা ক'ব লাগিব কিন্তু দেই, ইয়াত মানে বেলেগ এটা বাইক আৰু যোনে বাইক ভাল পায় ন, এইটো ছিজনত মাজুলী হওক। কৈছোঁ নহয়, কিমান ল'ৰা বাইক লৈ আহিছে। মোৰ দেখি পেলাই নিজৰে হেৰি লাগি আছে। মোৰ যদি বাইক এখন হ'লৈ আজি ফালি থাকিলোহেঁতেন ইয়াত আহি পেলাই। কি কৰিব, নাই আৰু এনেকৈ বাছত ট্ৰেভেল কৰি থাকিব লগা হৈছে। আপোনালোকে ছাপোৰ্ট কৰকচোন, সোনকালে 10K মান কৰি দিয়ক। কি ঠিক বাইক আহি লৈ ল'ব যদি আপোনালোকে ছাপোৰ্ট কৰে, নে কি কয়? এই মাজুলীত ন, ৰ'ব এক ছেকেণ্ড ফোনটো মাৰি লওক। এই মাজুলীত ন, ৰ'বচোন, এই মাজুলীত একদম গাঁৱলৈ মোৰ একদম, আমি গাঁৱত থাকোঁ কিন্তু আমাতকৈও মানে মজা এটা বেষ্ট ফিলিং আহিছে মানে ইয়াত। মানে একদম গাঁৱলীয়াৰ একদম মজা ফিলিং এটা আহিছে, যিটো ফিলিং নেকি অকল ইয়াতহে ল'ব পাৰিব। বাকী আমিও আমাৰ ঘৰো গাঁৱত, কিন্তু আমি সেইটো ফিলিংছ ল'ব পৰা নাই। কিন্তু ইয়াত আহি পেলাই যিটো ফিলিংছ পাইছোঁ ন, অপি ভাই চাহাব অপি। ইয়াত দেখাম ৰ'ব, এইটো চাওক, বেক কেমেৰা কৰি দেখাইছোঁ আপোনালোকক। চাওক না কি চালিয়া ৱাইব আহি আছে ন, মজা ৱাইব, এটা পজিটিভ ৱাইব। ইমান ধুনীয়া একদম পূৰা গাঁৱৰ মাজে মামাহঁত ইয়াত মানে যিটো ন একদম ক্ৰেজ এটা উঠি আছে যে বাইক লৈ পেলাই অহা কষ্টম জেগাটো দেখি পেলাই এনেকুৱা মন গৈছে নহয়। বাইক এখন লৈ পেলাই ইয়াত বাছত ইমান এটা ফিল হোৱা নাই মানে, কিন্তু মানে ভাল যিটো আহিব লাগিছিলে সেইটো অহা নাই মানে। কিন্তু বাইক হোৱা হয় না ভাল লাগিল হয়। আৰু কথা এটা কৈ থওঁ, যদি ভালে কুশলে থাকে, আপোনালোকেও যদি ছাপোৰ্টবিলাক যদি আপোনালোকেও যদি ছাপোৰ্টবিলাক ভালে কুশলে হয়, তেতিয়াহ'লে অহাবাৰ চাগে বাইক লৈ আহিম আৰু পাছফালে থাকিব বেলেগ। এইটো কৈ থ'লোঁ। কোন থাকিব এইটো নকওঁ আৰু, কিন্তু থাকিব স্পেচিয়েল কোনোবা এজন থাকিব মোৰ ভাগৰ। মোৰ লাইফৰ চবচে মানে চবতছে নহয় স্পেচিয়েল মানুহ কেইজনৰ ভিতৰত এজন থাকিব।
পালে বুজালৈকে বুজিলে চাগে বাৰু আহি পোৱাহি নাই আহি আছোঁ বাছত কিন্তু পচন্দ কৈছোঁ যি বাইকাৰ নহয় কি বাইকাৰ একো ছুপাৰ বাইক নাই স্প্লেণ্ডাৰ পালচাৰ বুলেট R15 এইবিলাকেই কিন্তু কি এটা ক্ৰেজ আছে ন চব আহিছে ডাবুল হৈ ডাবুল হেলমেট পূৰা গ্লভছ লগাই মস্ত লাগিছে আপুনি মাজুলীলৈ অহা 100 জনৰ ভিতৰত 90 জন বাইকাৰে পাব আৰু মাত্ৰ 10%টো মানে 100%ত 90% বাইকাৰ পাব 3%টো হয় বাইকত আহিছে নহ'লে এনে গাড়ী ভাড়া কৰিছে যেনেকৈ আজি মই আহিছোঁ তেনেকৈ আহিছে এইটো একদম ফিক্স কিন্তু বাইক লৈ অহা আমাক কৈছোঁ হেৰিয়ে বেলেগ মই বেলেগ এটা আল্টিমেট ফিল্ড এটা ব্যৱহাৰ কৰিছোঁ পাইছোঁ আৰু যদি কেনেবাকৈ বাইক লৈ নেক্সট বাইক লৈ মাজুলী পিছফালে বেলেগক বুজালৈকে বুজক দুয়ো দলনিৰ মাজে এইফালেও দলনি মাজুলী ইমান দূৰৰ পৰা আহি পেলাই মজা এয়া এইফালে চাওক এইফালে এখন মহা ট্ৰেইন এইফালে এইখন বাৰু আমাৰ গাড়ী এইখন গাড়ী এয়া কোনো কাৰো কথা কোনো মানে যাৰ যেনি মন যায় সেইফালে সোমাই যাওক অকণমান ৰাস্তাত ইমান গাল গাড়ী মাজুলীলৈ গাড়ী লৈ আহিব নোৱাৰি দেই বাইক লৈ আহে ভালে এইখনকে চাওকচোন দুখন গাড়ী ক্ৰছ কৰিছে কিমান মানুহে অথনিটো কিমান দীঘল জাম লাগিছিল ঠিক নাই দক্ষিণপাট সত্ৰ মাজুলী জুম কৰিছোঁ এইখন হ'ল মেইন গেটখন এইখন এনে গৈ পেলাই ফাৰ্ষ্ট মেইন গেটখন এইফালে এনেকৈ এণ্ট্ৰি কৰিব লাগে এইফালে এনেকৈ গৈ জোতা চোতা পিন্ধি এইখিনিতে লিখি থৈ আছে বিশেষ ঘোষণা জোতা চেণ্ডেল পিন্ধি আৰু গাড়ীত উঠি সত্ৰৰ ভিতৰত প্ৰৱেশ নকৰিব মজা লভলি চমু থাকিলেও মানে হেৰি ষ্টে হয় যে ইয়াতে হয় মানে ৰুমবিলাক এনেকুৱাই হয় চাগে এনেকুৱাই ৰুম হয় দেখুৱাব নোৱাৰি আন্ধাৰ আছে কল্যাণ চাই ল তোক কৈছোঁ স্পেচিয়েলি এনেকৈ গ'লে ৰুমত থাকি কি চালিয়াকৈ আহিব পাৰ নাহিম কৈছিলোঁ নাহিবি বাইক লৈ আহিম কৈছিলোঁ ইমান ধুনীয়াকৈ এইবিলাক ৰুম ধুনীয়া ৰুম দেই মই সত্ৰতহে ৰাতি থাকিবলৈ মন আছিলোঁ ইফালে সেই ভকতসকল সেয়া এইফালেও এয়া আজি মাত্ৰ এখন সত্ৰ চোৱাই হ'ব আৰু নহ'ব চাগে দক্ষিণপাট সত্ৰ এইফালে আমাৰ ফাদাৰ আৰু এইফালে মই দুইজন বাপেক পিতাক গৈ আছোঁ মাজুলী চাবলৈ ফাদাৰ আমি এইফালে বাপেক পিতেক দুইজন এইফালে মাজুলীৰ চাই আছোঁ সত্ৰ কাইলৈ পঢ়িলেও বাইক কিনিলেও এনেকৈ আহিম দুজন লগতে আকৌ কোনো নোলায় কাৰোবাৰ কিবা প্ৰব্লেম এনেকৈ ফাদাৰ মই বিন্দাছ ওলাম গুচি আহিম এইখন হ'ল মেইন নামঘৰটো নামঘৰ ভাগ চৰি দক্ষিণপাট সত্ৰ চাওক কি ধুনীয়া হৈ থাকে চাওক একদম দৰ এইফালে যাব পায় নে নাপায় বা এতিয়া নাযাওঁ বাৰু কাষেদি যাওঁ বোলো কি ধুনীয়া চাকি চাওক ইমান ধুনীয়াকৈ জ্বলাই থোৱা থাকে এইবিলাক চাকি চাওক হাজাৰ চাকি জ্বলি আছে হাজাৰ চাকি হাজাৰতকৈ কত হাজাৰ হ'ব ঠিক নাই এইটো মেইন বন্তি আছে মহাপ্ৰভু প্ৰসাদ ল'ব লাগে
প্ৰসাদ আমি ল'লোঁ মেইন সেইভাগেই ভাই চাওক কি ধুনীয়া এইফালে নিজেতো বাল্মীকি মুনি ৰামায়ণ লিখা সময়ত বুদ্ধ শুকমুনি ভগৱানৰ কল্কি অৱতাৰ বোলে লিখি থোৱা আছে ধৰ্ম এনেকৈ আহিছোঁ এয়া হ'ল দক্ষিণপাট সত্ৰ এইফালে পিছফালে ভৈৰৱদৌল আছে ভগৱান একদম প্ৰথমৰ পৰা ইয়াৰ পৰা এনেকৈ মাজুলী বুলি ক'লে মানে সঁচাকৈ মাজুলী আৰু বেলেগ ক'তো এনেকুৱা নাই আৰু চাওকচোন মাজুলী আৰু কি মজা নিপিন্ধাবা মাজুলী যিটো কাৰণে ফেমাছ সেইটো বস্তুৱে মুখাৰ নগৰী মাজুলী চাওক না কি আমাৰ ৰাৱণ হনুমান এজন চাগে শ্ৰীকৃষ্ণ চাগে গৰুণ্ড এইজন কোন নহয় এজন গৰুণ্ড পশু চাওক এইফালে চাওক নাও এয়া লগ পাইছোঁ চিনি পাইছেনে নমস্কাৰ যোনটো গৰু চুৰ বুলি কয় ন এনেই নামটো কৈছা বেয়া নাপাব দেই এয়া লগছে এনেকুৱা মজা ব্লগছ বনাই থাকে এওঁক সকলোৱে ছাপোৰ্ট কৰিব আৰু একদম মাজুলী আহিছিলোঁ পুৰা ৰাস চাবলৈ মই এতিয়া মুখা শিল্প চাই আছোঁ আৰু ভাল লাগিছে আৰু এওঁকো লগ পাই গৈছে একদম মানে আৰু মজা লাগিছে কিন্তু বিশেষকৈ বেছি লাজ কৰি আছে এনেই কৰে নে আজি বেছিকৈ আজি বেছি লাগিছে ভিডিঅ'ত দেখি থকা মানুহ কিছুমান ডাইৰেক্ট আজি সন্মুখত লগ পাই গৈছে দেখি গ'লে ভালহে লাগে আপোনাৰ লাজ লাগিছে লাষ্ট আৰু চবে ছাপোৰ্ট কৰিব আগুৱাই নিব ভাল লাগিব তেতিয়া থেংক ইউ এইফালে পাখি বা ব্লেক কাকু নিউ বিয়া হোৱা কংগ্ৰেচুলেশ্যন থেংক ইউ ছ' মাছ নতুন আকৌ বা ফোনটো ভাল লাগিছে তাৰপিছতে কিবা ইমানতে এৰিছোঁ সকলোকে এইটো ভিডিঅ' এণ্ড কৰিছোঁ কাইলৈ আকৌ এটা ভিডিঅ'ত লগ পাম তাৰে কামৰে বাই